MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজিয়ে সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখানা জিলা মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক শিশু সমাৰোহ সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখানা জিলা মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক শিশু সমাৰোহ সম্পন্ন হৈ যায় উল্লেখযোগ্য যে 23, 24 আৰু 25 মাৰ্চত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঘিলামৰা আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত পূৰ্বালী আৰু প্ৰগতি মইনা পাৰিজাতৰ সহযোগত অনুষ্ঠিত হয় ঢকুৱাখানা জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ প্ৰথম আৰু দ্বিতীয় দিনা মৌমেল গছপুলি ৰোপণ স্মৃতি গ্ৰন্থ উন্মোচন আদিকে ধৰি উল্লেখযোগ্য কাৰ্যসূচী ৰূপায়ণৰ অন্তত ঘিলামৰা নগৰ অঞ্চল পৰিভ্ৰমণ কৰা বাৰেৰহানে এটি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষাবিদ তথা সাংস্কৃতিক কৰ্মী হিৰণ্য কুমাৰ গগৈয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই অনুষ্ঠিত মুকলি সভাৰ অন্তত বিয়লি পতাকা অৱনমন আৰু জাতীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে তিনিদিনীয়া কাৰ্যসূচীৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজীৱ দত্ত মই ঢকুৱাখানা জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ইতিমধ্যে আমাৰ ঢকুৱাখানা জিলা মইনা পাৰিজাতৰ শিশু সমাৰোহৰ তিনিদিনীয়া কাৰ্যসূচী আজি শেষৰ দিনৰ কাৰ্যসূচী আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত আছিলে উদ্বোধনী অনুষ্ঠান আৰু আমাৰ শুভাৰম্ভৰ বিভিন্ন নৃত্য প্ৰদৰ্শন কৰা হৈছিলে দ্বিতীয় দিনা আমাৰ প্ৰতিযোগিতামূলকভাৱে কবিতা আবৃত্তি আকস্মিক বক্তৃতা স্মৃতি পৰীক্ষা আৰু ইয়াৰ লগে লগে সংগীতৰ ৰাভা সংগীত বৰগীত লোকসংগীত এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰা হৈছিলে আৰু সন্ধিয়া ভাগলৈ আমাৰ 10খন মইনা পাৰিজাতৰ 10টা দলীয় নৃত্য আমি প্ৰদৰ্শন কৰিছিলোঁ আৰু এইবিলাকৰ ফলাফল ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি আৰু তাৰ লগে আমাৰ 14খন মইনা পাৰিজাতে আমাৰ ঢকুৱাখানা জিলা মইনা পাৰিজাতত অংশগ্ৰহণ কৰিছে প্ৰায় 200 শিশু মইনা পাৰিজাতে এই সমাৰোহত অংশগ্ৰহণ কৰিছে আৰু আজি শেষৰ দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথমতে শোভাযাত্ৰাই আৰম্ভ কৰা হয় আৰু এই শোভাযাত্ৰাত প্ৰায় 300মান শিশু মইনা পাৰিজাতে যোগদান কৰিছে বিভিন্ন তেওঁলোকৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ লগে লগে তাৰপিছত আমাৰ মূল সভা অনুষ্ঠিত হয় মূল সভাৰ সভাপতিত্ব কৰে আমাৰ কণমানি মইনা ঋতিকা দনাই আৰু ইয়াতে মুখ্য অতিথি হিচাপে আমাৰ মইনাসকলক আমন্ত্ৰণ কৰা হৈছিলে নিৰ্দিষ্ট বক্তাক মইনাসকলক আমন্ত্ৰণ কৰা হৈছিলে আৰু সৰু অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্যবৃন্দ ইয়াত যোগদান কৰিছে আৰু বিশিষ্ট ব্যক্তি হিচাপে ঢকুৱাখানা কলেজৰ অধ্যক্ষ মহোদয় ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু ইয়াৰ উপৰিও ঢকুৱাখানা মহাবিদ্যালয় চৰ্দাৰ সেৱক চুতীয়া ডাঙৰীয়াদেৱে এই সভাত যোগদান কৰিছে আৰু ইতিমধ্যে আমাৰ
প্ৰায়খিনি কাৰ্যসূচী সফল ৰূপায়ণ হৈছে বুলি আমি ভাবিছোঁ আৰু ইয়াৰ লগে লগে ঘিলামৰাবাসী ৰাইজে অহেতুক কষ্ট কৰি শিশুসকলক বিভিন্ন ধৰণে অপ্যায়ন কৰিবলৈ চেষ্টা কৰিছিল। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।